মই আপোনালোকৰ হোষ্ট সামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে সামন্তছ ব্লগ। আজি মই আপোনালোকক তেজপুৰৰ গ্ৰহদৌল তাত আমি যাব ওলাইছোঁ। তেতিয়াহ'লে ব'লক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গ্ৰহদৌললৈ যাত্ৰা কৰোঁ। আপোনালোকে তেজপুৰৰ মিছন চাৰিআলিত দেউৰী গাঁৱলৈ যোৱা যিটো পথ আছে, দেউৰী গাঁৱলৈ যোৱা পথ এইটো, আমি এইটো পথেৰে যাত্ৰা আৰম্ভ কৰিম। এইটো ব্ৰহ্মপুত্ৰ নাৰ্চাৰীলৈও এইফালে যায়, গতিকে ব'লক আমাৰ লগত যাত্ৰা আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি গ্ৰহদৌল উপস্থিত হ'লোহি। এয়াই হৈছে আমাৰ আজিৰ যাত্ৰাৰ মূল পইণ্ট। এতিয়া আমি গ্ৰহদৌল পৰ্যবেক্ষণ কৰিম। তেতিয়াহ'লে আহক আমাৰ লগত। এইটো এটা ভগ্নাৱশেষ। সম্ভৱ কোনো ডাঙৰ ভূমিকম্প বা কোনো প্ৰব্ৰজনকাৰী আক্ৰমণত এইটো ভগ্নাৱশেষত ৰূপান্তৰিত হ'ল। যথেষ্ট বহল, সম্ভৱ 40 ফুট আৰু 30 ফুটৰ বৰ্গ হ'ব যেন লাগিছে। ইয়াৰ কাষত আৰু এটা অনুৰূপ ভগ্নাৱশেষৰ হেৰি আছে। তলত পুৰণি ইটাৰ চিন, এইবিলাক চাওক, সৰু সৰু ফলি ইটা। বন্ধুসকল, এইটোৱেই গ্ৰহদৌল, বানৰজাৰ জীয়ৰী উষাৰ স্নানাগাৰ। আৰু এই ঘাটটোতে আহি উষাই নিজৰ প্ৰাতঃকৃত স্নানাকৃত সমাপন্ন কৰিছিলে।
বন্ধুসকল, তেজপুৰৰ ডিপুতা যি নদী, এই নদীখন এসময়ত ইয়াৰ কাষেদিয়ে পাৰ হৈ গৈছিলে। আৰু এই ডিপুতা নদীৰ পাৰত এই ঘাটটো এসময়ত আছিলে, এতিয়া নদীৰ সোঁত সলালে আৰু ঘাটটো এনেকুৱা চিহ্নত পৰিণত হৈ গ'ল ভগ্নাৱশেষত। এতিয়া আমি দ্বিতীয় অংশলৈ যাম। এইটো সম আকৃতিৰে 40 ফুট আৰু 30 ফুটৰ বৰ্গৰ সমান। আমি বাহিৰৰ পৰা এইটো আপোনালোকক দেখুৱাব বিচাৰিম। এয়া দেখিছে, এয়া পুৰণি ইটাৰ টুকুৰা, এইবিলাক বহুত পুৰণি। ক্ৰমে তলৰ পৰা ওপৰলৈ ৱালখন পাতল হৈ গৈছে, মিহি হৈ গৈছে। তলত বেছি বহল, ওপৰলৈ ক্ৰমে মিহি হৈ গৈছে। বন্ধুসকল, এইটোৱে গড়দৌল প্ৰত্নতাত্ত্বিক যিটো ভগ্নাৱশেষ। আৰু আজিৰ এই ভিডিঅ'টোত মোক সহযোগ কৰিলে মোৰ সহযোগী ৰেব পটংগীয়া, তেখেতে ভিডিঅ'টো লোৱাত মোক সহায় কৰিলে। আৰু আপোনালোক আহক, গড়দৌল উপভোগ কৰক। আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি উঠি বেল বাটন প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰিছে, অশেষ ধন্যবাদ।